ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। ডবকাৰ ৩জন লোককো কোৱাৰেণ্টাইন কৰিছে স্বাস্থ্য বিভাগে। আতংকিত নহৈ সাৱধান হ'বলৈ ৰাজ্যক আহ্বান জনাইছে ডাক্তৰ আনোৱাৰ হুছেইনে। হয়, দিনক দিনে ভয়ংকৰ ৰূপ লৈছে কৰোনা ভাইৰাছে। সমগ্ৰ বিশ্বৰ লগতে অসমতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। ডবকাৰ ৩গৰাকী লোককো কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। ইয়াৰে 2জন লোক কৰিমগঞ্জৰ কৰোনা আক্ৰান্ত ৰোগীজনৰ লগত আছিল গুৱাহাটীৰ হাতীগাঁৱত। সেয়ে লোক 2জনক স্বাস্থ্য বিভাগে জিম্মাত লৈ লামডিং ৰেলৱে চিকিৎসালয়ত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে। আনহাতে বেংগালুৰুৰ পৰা ঘৰলৈ উভতা এজন যুৱককো কোৱাৰেণ্টাইন কৰিছে স্বাস্থ্য বিভাগে। যুৱকজন জ্বৰত আক্ৰান্ত হোৱাত চিকিৎসকৰ ওচৰলৈ আহিছিল আৰু তেতিয়া যুৱকজনক চিকিৎসকে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে। এতিয়ালৈকে 3জনক কৰা হৈছে। আমি 2জনক কৰিছোঁ যোৱাকালি। সেই 2জন হৈছে যিজন কৰিমগঞ্জত ধৰা পৰিছিল সেই মানুহজনৰ লগত 13 তাৰিখে একেটা মছজিদত হাতীগাঁৱত আছিলে আৰু সেইকেইজনক অলৰেডি 14 দিন পাৰ হৈ গৈছে। এতিয়া একো চিমটম আমি পোৱা নাই। তথাপি আমি সাৱধানতাৰ কাৰণে তেখেতসকলক কোৱাৰেণ্টাইন কৰা হৈছে লামডিং ৰেলৱে হস্পিটেলত আৰু তাৰ পৰা ব্লাড ৰিপৰ্ট কৰা হ'ব। আৰু এজন মানুহ বেংগলোৰৰ পৰা আহিছিল। এখেতে নিজেই উইলিংলি আহিছে, আহি কৈছে যে আমি টেষ্ট কৰাব বিচাৰিছোঁ, অলপ জ্বৰ হৈ আছে। আমি প্ৰাইমেৰী ট্ৰিটমেণ্টটো দি এখেতকো আমি কোৱাৰেণ্টাইনত পঠাইছোঁ। বাকী এতিয়ালৈকে আৰু তেনেকুৱা কোনো আমি পোৱা নাই। বাকী পৰিস্থিতি বৰ্তমান স্বাভাৱিক। কোৱাৰেণ্টাইন কৰাসকলৰ ৰিপৰ্ট অহা 2 দিনত অহাৰ সম্ভাৱনা আছে বুলি জনাইছে চিকিৎসক আনোৱাৰ হুছেইনে। সেইটো তাৰ পৰা আমাক জনাব 2 দিনটো লাগিব। ব্লাড টেষ্টৰ ব্লাড পঠাব। আজি পঠোৱাৰ পিছত 24 ঘণ্টা মিনিমাম লাগে। কালি বা পৰহিৰ ভিতৰত আমি পাই যাম। ইফালে ৰাজ্যক আতংকিত নহ'বলৈ আহ্বান জনাইছে ডাক্তৰ আনোৱাৰ হুছেইনে। আতংকিত নহৈ সাৱধান হৈ চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ ডবকাবাসীক আহ্বান জনাইছে চিকিৎসকগৰাকীয়ে। নাই, এইটোতো বিৰাট চিন্তাৰ কথা। আতংকিত হোৱাতকৈ আমি সাৱধান হোৱাটো উচিত। আৰু মোৰ এটাই আহ্বান, যাতে সকলোৱে ছ'চিয়েল দূৰত্ব যিটো মেইনটেইন কৰিব লাগে সেইটো যাতে মেইনটেইন কৰে আৰু চৰকাৰৰ যিটো নিয়ম লকডাউন সেইটো সম্পূৰ্ণৰূপে মানিব লাগে। যদি বিশেষ ইমাৰ্জেঞ্চি নোহোৱাকৈ কোনেও যাতে ঘৰৰ পৰা নোলায়, ঘৰৰ ভিতৰতে থাকক আৰু আমি সুস্থ থাকোঁ, এয়াই কামনা কৰিলোঁ। ইফালে হোজাইৰ দেৱস্থানৰ পৰাও 3জন লোকক কোৱাৰেণ্টাইন কৰিছে স্বাস্থ্য বিভাগে। এই লোকসকলো কৰিমগঞ্জৰ কৰোনা আক্ৰান্ত ৰোগীজনে অংশগ্ৰহণ কৰা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে। আমি আমাৰ স্বাস্থ্য বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা যিখিনি পাইছোঁ, আমি আহি পেলাই আমাৰ যোৱাকালি যিজন পজিটিভ ওলাইছে তেখেতৰ সংস্পৰ্শত আহা তেখেতৰ কণ্টেক্টত যিখিনি নাম আমি ওপৰৰ পৰা পাইছোঁ, সেই হিচাপে আমি আহি পেলাই তেওঁলোকক ঘৰৰ পৰা কৰিলোঁ। আমি 108 দি পেলাই এতিয়া আমি লামডিং এফাৰিত তেওঁলোকক পঠাই আছোঁ আইচলেশ্যনৰ কাৰণে। কোৱাৰেণ্টাইন কৰা আটাইকেইজন লোকৰ গাত যাতে কৰোনা ধৰা নপৰে তাৰ প্ৰাৰ্থনা কৰিছে সকলোৱে। আপুনি যদি ফেচবুকত চাই আছে তেন্তে আমাৰ পেজটো লাইক কৰিব আৰু ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট ডবকা।